পৰি পিছলি পৰিল মানসজ্যোতি কলিতা নামৰ এজন যুৱকৰ। মানসজ্যোতি কলিতা নামৰ যুৱকজনৰ ঘৰ শিৱসাগৰৰ নামটি মিছাজান আদৰ্শ গাঁৱত। যুৱকজনে কৰ্মসূত্ৰে যোৱা 12 জুন 2021 তাৰিখে হায়দৰাবাদলৈ গৈছিল। যদিও চলিত বৰ্ষৰ যোৱা মে মাহৰ 12 তাৰিখে তেওঁ ৰুম লৈ থকা 4মহলীয়া অট্টালিকাৰ পৰা কাপোৰ সামৰি থাকোঁতে কিনকিনীয়া বৰষুণৰ প্ৰভাৱতে হায়াৰ চেণ্ডেলযোৰ চিলিপ খাই 4মহলৰ পৰা তললৈ পৰি যায়। সাধাৰণতে 4মহলীয়া অট্টালিকাৰ পৰা মানুহ পৰিলে জীয়াই থকাৰ সম্ভাৱনাই বহুত কম থাকে যদিও ঈশ্বৰৰ কৃপাত ল'ৰাজন এতিয়াও জীৱিত। যুৱকজন জীৱিত যদিও পিঠিৰ মেইন ৰাজহাড়ডালত অপাৰেশ্যন কৰি 3.7 ইঞ্চি ৰড লগাব লগা হ'ল। উল্লেখ্য যে মে মাহৰ 12 তাৰিখৰ পৰা প্ৰায় 21 দিন হায়দৰাবাদৰ গান্ধী হাস্পতালত এডমিট হৈ থাকে ল'ৰাজন। পৰিয়ালৰ মানুহে মাটি ভেটি বন্ধকত ৰাখি ল'ৰাজনলৈ 30,000 টকা পঠিয়ায়। এতিয়া ল'ৰাজনে তেওঁৰ দুৰ্দশা কথা অসমবাসী ৰাইজৰ আগত দাঙি ধৰিছে। অসম চৰকাৰ তথা অসমৰ কোনো সচেতন সদস্য ব্যক্তিয়ে কি জানিবা অকণমান সহায়ৰ হাত আগবঢ়ায় বুলি আশা কৰি আপোনালোকলৈ এই বাৰ্তা প্ৰেৰণ কৰিছে উক্ত যুৱকজনে। মানসজ্যোতি কলিতা, চুম্পী কুনাৰ কলিতা, কণ্টেক্ট নাম্বাৰ 9182087154, হায়দৰাবাদ, হাকিমপেট। সকলোকে ভিডিঅ'টোৰ জৰিয়তে নমস্কাৰ জনাইছোঁ। মই মানসজ্যোতি কলিতা, শিৱসাগৰ জিলাৰ নামটি অঞ্চলত মোৰ ঘৰ। মই কৰ্মসূত্ৰে 2021 চনৰ 12 জুন তাৰিখৰ পৰা হায়দৰাবাদত বহিৰাজ্যত কৰ্মৰত হৈ আছোঁ কোম্পানীত। কিন্তু সকলো ঠিকে ঠাকে চলি আছিল ঈশ্বৰৰ কৃপাত। কিন্তু দুৰ্ভাগ্যবশতঃ যোৱা মে মাহৰ 12 তাৰিখে মই ৰুম লৈ থকা জেগাৰ পৰা কিনকিনীয়া বৰষুণত হাৱাই চেণ্ডেলৰ পৰা চিলিপ খাই 4মহলৰ ওপৰৰ পৰা সম্পূৰ্ণ তললৈ পৰি যাওঁ। পৰি যোৱাৰ কাৰণে মোৰ এই ৰাজহাড়ডালত অলপ 4 ইঞ্চিমান বিকল হৈ গৈছিল। ৰাজহাড়ডাল সম্পূৰ্ণৰূপে ভাঙি গৈছিল। সেই ভাঙি যোৱাৰ কাৰণে মই আজি পৰ্যন্ত বিচনাত পৰি আছোঁ। আৰু অলৰেডি মোৰ মহাত্মা গান্ধী হস্পিটেল হায়দৰাবাদত ট্ৰিটমেণ্ট হৈছিলে, অপাৰেশ্যন হৈ গৈছে। এয়া আপোনালোকে চাব পাৰে। এইডোখৰ হাড় জইন কৰা হৈছে, কিন্তু মানে কি হাড় জইন কৰা হৈছে। আৰু এতিয়া বৰ্তমান অপাৰেশ্যন সম্পূৰ্ণ হোৱাৰ পাছত এইডাল ষ্টেণ্ড আৰু এইডাল ইউৰিন পাইপৰ জৰিয়তে মই টয়লেট কৰি আছোঁ, পেচাব কৰি আছোঁ। আৰু এইডালৰ জৰিয়তে অকণমান খোজকাঢ়িবলৈ সক্ষম হৈছোঁ যদিও কিন্তু মই বৰ্তমান অপাৰেশ্যন হোৱা জেগাডোখৰত যথেষ্ট বিষ আছে। আৰু মানে কি মই বৰ্তমান অলৰেডি যোৱা 1 মাহৰ পৰা আৰ্থিকভাৱে বহুত সংকটত পৰিছোঁ।